16 নম্বৰ দিনত ওভুলেশ্যন হ'ব ইয়াত 13 পৰা 19 নম্বৰ দিনটোলৈ মিলন কৰিলে প্ৰেগনেন্ট হ'ব আৰু বাকি গ্ৰীন কৈ থকা 5 পৰা 11 আৰু 22 পৰা 30 লৈ এই দিনকেইটাত আপোনালোকে প্ৰটেকচন ইউজ নকৰাকৈ মিলন কৰিলেও গৰ্ভধাৰণ নহয় যিসকল পতিপত্নীয়ে আৰু যিসকল পুৰুষ মহিলা এটা লিভিং ৰিলেশনশ্বিপত আছে আৰু তেওঁলোকৰ মাজত শাৰীৰিক সম্পৰ্ক হয় কিন্তু তেওঁলোকে বৰ্তমান সময়ত সন্তান নিবিচাৰে এই ভিডিঅটো তেওঁলোকৰ বাবে চাওক যদি প্ৰটেকচন ইউজ কৰে মানে কণ্ডমছ বা অন্য গৰ্ভনিৰোধক ব্যৱহাৰ কৰে তেন্তে যিকোনো সময়ত মিলন কৰিলেও গৰ্ভধাৰণ নহয় হেতু আপোনালোকে জানে কিন্তু ইয়াত প্ৰটেকচন ইউজ নকৰাকৈ মিলন কৰা বিষয়টো আলোচনা কৰা হৈছে কাৰণ বহুতে প্ৰটেকচন ইউজ নকৰে বা কৰিব নিবিচাৰে কোনো প্ৰটেকচন ইউজ নকৰাকৈ কোনটো সময়ত বা কোনকেইটা দিনত শাৰীৰিক মিলন কৰিলেও কনচিভ বা গৰ্ভধাৰণ নহয় বা আনৱান্টেড প্ৰেগনেন্সিৰ পৰা কেনেকৈ বাচি থাকিব পাৰি এই বিষয়ে জানিবলৈ আমি প্ৰথমে এটা কথা জানি ল'ব লাগিব যে কোনকেইটা দিনত শাৰীৰিক মিলন কৰিলে গৰ্ভধাৰণ বা কনচিভ হোৱাটো একেবাৰে খাটাং বহুতে এই কথাবোৰ নাজানে আৰু সেইবাবে তেওঁলোকে অকাল গৰ্ভধাৰণ বা আনৱান্টেড প্ৰেগনেন্সিৰ সমস্যাৰ মুখামুখি হয় আৰু ডাক্তৰৰ পৰামৰ্শ অবিহনে ফাৰ্মাসীৰ পৰা গৰ্ভপাত কৰাবৰ বাবে টেবলেট আনি খায় আৰু পিছলৈ তেওঁলোকে বহুত সমস্যাত ভুগিবলগীয়া হয় ইয়াৰ বিপৰীতে কিছুমানে আকৌ বহু দিনলৈ সন্তান লাভ কৰিব নোৱাৰাকৈ থাকে এই ভিডিঅটোত এই গোটেইবোৰ কথা আলোচনা কৰিম গতিকে ভিডিঅটো শেষলৈকে চাই থাকিব এগৰাকী মহিলা যেতিয়া মেন্স বা মাহেকীয়া হয় তাৰ নিৰ্দিষ্ট কেইটামান দিনৰ পিছৰ এটা দিনত ওভুলেশ্যন হয় এগৰাকী মহিলাৰ শৰীৰৰ ডিম্বাশয়ৰ পৰা প্ৰতিমাহে এটা ডিম্ব বা এগ পৰিপক্ক হৈ ওলাই আহে এই এগ বা ডিম্ব পুৰুষৰ শুক্ৰাণুৰ সৈতে মিলন হ'লে মহিলাগৰাকীয়ে কনচিভ কৰিব পাৰে এই প্ৰক্ৰিয়াটোকে ওভুলেশ্যন বুলি কোৱা হয় সাধাৰণতে এই ওভুলেশ্যন ডেটৰ আগৰ 3 দিন আৰু পিছৰ 3 দিনৰ যিকোনো এটা দিনত মিলন কৰিলে গৰ্ভধাৰণৰ পূৰ্ণ সম্ভাৱনা থাকে ওভুলেশ্যন কেতিয়া হয় আৰু কিমান দিনলৈকে থাকে এই গোটেই কথাবোৰ ভালদৰে জানি লোৱা হওক মহিলাসকলৰ মাহেকীয়াৰ বা পিৰিয়ডৰ সাইকেল বা পৰিক্ৰমাটো সকলোৰে একে নহয় কিছুমানৰ 21 দিন কিছুমানৰ 28 দিন আকৌ কিছু মহিলাৰ 30 বা 35 দিনৰো হয় ধৰি লওক এগৰাকী মহিলাৰ পিৰিয়ড সাইকেল 28 দিনৰ ফেব্ৰুৱাৰীৰ 1 তাৰিখে পিৰিয়ড ষ্টাৰ্ট হৈছিল আৰু নেক্সট পিৰিয়ড মাৰ্চৰ 1 তাৰিখে হ'ব মানে তেওঁৰ মাহেকীয়া চক্ৰটো হৈছে 1 তাৰিখৰ পৰা 28 তাৰিখলৈ এতিয়া 28 তাৰিখৰ দিনটোৰ পৰা 14 দিনৰ আগৰ দিনটোত বা মাহেকীয়াৰ প্ৰথম দিনটোৰ পৰা 14 নম্বৰ দিনটোত ওভুলেশ্যন হ'ব মানে ফেব্ৰুৱাৰীৰ 14 তাৰিখে ওভুলেশ্যন ডেট মই এখন চাৰ্ট দি দিছোঁ ভালদৰে বুজিব চাৰ্টখন চাই পেলাই ইয়াত দিয়া আছে যে 21 দিনীয়া মাহেকীয়া চক্ৰৰ মহিলাগৰাকীৰ ওভুলেশ্যন হ'ব মাহেকীয়াৰ প্ৰথম দিনৰ পৰা 7 নম্বৰ দিনত 28 দিনীয়া মাহেকীয়া চক্ৰ হ'লে 14 নম্বৰ দিনত 30 দিনীয়া চক্ৰৰ ক্ষেত্ৰত প্ৰথম দিনৰ পৰা 16 নম্বৰ দিনত আৰু 35 দিনীয়া হ'লে প্ৰথম দিনৰ পৰা 21 নম্বৰ দিনত ওভুলেশ্যন হ'ব আপোনালোকে মন কৰিলে বুজি পাব যে গোটেই কেইটা প্যাটাৰ্নতে এটা কথা কমন আছে যে মাহেকীয়া চক্ৰটোৰ শেষৰ দিনৰ পৰা 14 দিনৰ আগৰ দিনটোতে সকলো ক্ষেত্ৰতে ওভুলেশ্যন হৈছে যিসকল মহিলাৰ মাহেকীয়া চক্ৰ 21 দিনৰ তেওঁলোকৰ ওভুলেশ্যন হ'ব প্ৰথম দিনৰ পৰা 7 নম্বৰ দিনত এই দিনটোৰ আগৰ 3 দিন আৰু পিছৰ 3 দিন মই ৰঙাৰে হাইলাইট কৰি দিয়া আছে 7 নম্বৰ দিনটো আৰু এই ৰঙাৰে হাইলাইট কৰি দিয়া দিনকেইটাত মিলন কৰিলে গৰ্ভধাৰণ হোৱাটো হাইলি আশা কৰিব পাৰি 11 নম্বৰ দিনটো বাদ দি যিকেইটা গ্ৰীণ কৰা আছে 12 পৰা 21 লৈকে এই দিনকেইটাত আপোনালোকে প্ৰটেকচন নোলোৱাকৈ মিলন কৰিলেও গৰ্ভধাৰণ নহয় এতিয়া 28 দিনীয়া মাহেকীয়া চক্ৰটো চাওক এই ক্ষেত্ৰত প্ৰথমৰ পৰা 14 নম্বৰ দিনটোত ওভুলেশ্যন হ'ব গতিকে 11 12 13 আৰু 15 16 17 আৰু 14 নম্বৰ দিনটো গোটেইকেইটা দিন লগাই মুঠতে 7 দিনত প্ৰেগনেন্ট হোৱাৰ সম্পূৰ্ণ চান্স আছে মানে এইকেইটা দিনত আপোনালোকে মিলন কৰিলে প্ৰটেকচন ইউজ নকৰাকৈ মিলন কৰিলে প্ৰেগনেন্ট হোৱাৰ সম্পূৰ্ণ চান্স থাকে আৰু বাকি কেইটা যিকেইটা গ্ৰীণ কৰা আছে সেই দিন কেইটাত আপোনালোকে প্ৰটেকচন ইউজ নকৰাকৈ মিলন কৰিলেও প্ৰেগনেন্ট হোৱাৰ চান্স একেবাৰে নাই আকৌ 1 2 3 আৰু 4 নম্বৰ দিন কেইটাত
মানে এনেও ব্লিডিং হৈ থাকে, সেয়ে মই ৰঙা ৰঙে কৰি দিছোঁ। আৰু অৱশ্যে কিছুমানৰ 4 দিনতকৈও বেছি হয় ব্লিডিং, 6-7 দিনলৈ হৈ থাকে, তেওঁলোকে সেইকেইটা দিনত নকৰিলে হয়। ঠিক তেনেদৰে 30 দিনীয়া মাহেকীয়া চক্ৰ হ'লে 16 নম্বৰ দিনত অভুলেশ্যন হ'ব। ইয়াত 13ৰ পৰা 19 নম্বৰ দিনটোলৈ মিলন কৰিলে প্ৰেগনেণ্ট হ'ব, আৰু বাকী গ্ৰীণকৈ থকা 5ৰ পৰা 11 আৰু 22ৰ পৰা 30লৈ এই দিনকেইটাত আপোনালোকে প্ৰটেকশ্যন ইউজ নকৰাকৈ মিলন কৰিলেও গৰ্ভধাৰণ নহয়। এইকেইটাক ছেফ পিৰিয়ড বুলি ক'ব পাৰি। যিসকলৰ মাহেকীয়া চক্ৰ 35 দিনীয়া, তেওঁলোকৰ ক্ষেত্ৰত অভুলেশ্যন হ'ব 21 নম্বৰ দিনত, আৰু 18ৰ পৰা 24 নম্বৰ দিনটোলৈ প্ৰেগনেণ্ট হোৱা সম্পূৰ্ণ চান্স থাকিব, আৰু বাকী গ্ৰীণ হৈ থকা দিনকেইটা ছেফ পিৰিয়ড বুলি কোৱা হ'ব। এই দিনকেইটাত আপোনালোকে প্ৰটেকশ্যন ইউজ নকৰাকৈ মিলন কৰিব পাৰিব, কোনো ধৰণৰ অসুবিধা নহয়। এইখিনিতে এটা কথা কৈ দিছোঁ মই ভালদৰে, মই প্ৰত্যেকটো পেটাৰ্ণতে এটা বা দুটাকৈ নম্বৰ বগাকৈ ৰাখিছোঁ। ইয়াত 11 নম্বৰ দিনটো, আকৌ ইয়াত 10 আৰু 18 নম্বৰ, ইয়াত 12-13 আৰু 20-21, আকৌ ইয়াত 16-17 আৰু 25-26, এইকেইটা দিনত মই বগাকৈ ৰাখিছোঁ। ইয়াৰ কাৰণটো হৈছে যে কিছু ক্ষেত্ৰত বা কেতিয়াবা কিছুমান কাৰণৰ বাবে মহিলা এগৰাকীৰ অভুলেশ্যন ডেট মতে নহয়। মানে যিদিনা অভুলেশ্যন হ'বলগীয়া আছে, মই ইয়াত যিটো ৰঙা কৰি দাগ দিয়া আছিল এইটো, সেই সময়ত হয়তো কেতিয়াবা অভুলেশ্যন নহ'ব পাৰে। গতিকে যদি অভুলেশ্যন নহয়, তেন্তে আপোনালোকৰ ছেফ পিৰিয়ড কেলকুলেশ্যনত অকণমান খেলি মেলি হ'ব। সেইকাৰণে মই বগাকৈ দিছোঁ, মানে এই বগাকৈ থকা দিনকেইটাতো আপোনালোকে উইদাউট প্ৰটেকশ্যন মিলন নকৰিব। আৰু এটা কথা চাওক যে মহিলাৰ অভুলেশ্যন হ'লে যি এগ বা ডিমবোৰ ৰিলিজ হয়, সেইটো 24ৰ পৰা 48 ঘণ্টালৈ জীয়াই থাকে। আকৌ পুৰুষৰ শুক্ৰাণু প্ৰায় 72 ঘণ্টা জীয়াই থাকে। কিন্তু কিছু ক্ষেত্ৰত আকৌ পুৰুষৰ শুক্ৰাণু মহিলাৰ গৰ্ভাশয়ত গৈ 5 দিন পৰ্যন্ত জীয়াই থাকে। তো এনেকুৱা হ'লে কি হ'ব চাওক, ধৰক আপুনি 10 তাৰিখে মিলন কৰিলে, আৰু আপোনাৰ শুক্ৰাণু মহিলাৰ গৰ্ভাশয়ত 5 দিন জীয়াই থাকি যায়। আকৌ অভুলেশ্যনো টাইম বাই টাইম হয়, ধৰক 14 তাৰিখে হৈ গ'ল, তেতিয়াতো শুক্ৰাণু আৰু ডিম্বাণু মিলন হোৱাটো খাটাং। আৰু এনেকুৱা হ'লে মানে কনচিভ বা গৰ্ভধাৰণ হোৱাটো খাটাং হৈ যায়। সেইকাৰণে আপোনালোকে এইকেইটা দিনতো মিলন নকৰাটো ভাল হ'ব, যদিহে আপোনালোকে প্ৰেগনেঞ্চি নিবিচাৰে। শেষত মই আৰু এটা কথা আপোনালোকক কৈ দিব বিচাৰিছোঁ যে যিসকল মহিলাৰ মাহেকীয়াৰ সমস্যা আছে, মাহেকীয়া ৰেগুলাৰলি নহয়, মানে ধৰক টাইম বাই টাইম নহয়, বহু দিনলৈ বন্ধ হৈ থাকে, কিছুমানৰ আগতীয়াকৈ আহি যায়, কিছুমানৰ 2 দিনমান দেৰি হয়, তো তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ অভুলেশ্যনটো নিৰ্দিষ্ট ডেটত নাহিব, খেলি মেলি হ'ব, কোনদিনা আহিব ঠিক নাই। মানে সেই ক্ষেত্ৰত আপোনালোকে কিন্তু প্ৰটেকশ্যন ইউজ কৰিব লাগিব, নহ'লে আপোনালোকে এইটো আনৱান্টেড প্ৰেগনেঞ্চিৰ সমস্যাত ভুগিবলগীয়া হ'ব পাৰে।